মাত্ৰ 253 টকাকৈ জমা কৰি লাভ কৰক সম্পূৰ্ণ 54 লাখ টকা। LICৰ ধামাকা আঁচনি। LICৰ এনে এক আঁচনিৰ বিষয়ে ক'ম য'ত আপুনি সম্পূৰ্ণ 54 লাখ টকা পাব। এই নীতিৰ নাম জীৱন লাভ আঁচনি। এই পলিচিত মেচিউৰিটিৰ পিছত এককালীন ধনৰাশি উপলব্ধ হ'ব। ইয়াৰ বাহিৰেও যদি কোনো পলিচিধাৰীৰ মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালেও আৰ্থিক সাহায্য লাভ কৰে। যদি আপুনি 25 বছৰ বয়সত এই পলিচি লয় তেন্তে মেচিউৰিটিৰ সময়ত আপুনি 54 লাখ টকাৰ সুবিধা পাব। 25 বছৰৰ বাবে এই পলিচি ল'ব লাগিব। 20 লাখ টকাৰ পৰিমাণ বীমা হিচাপে দিব লাগিব, অৰ্থাৎ প্ৰতি বছৰে প্ৰিমিয়াম হিচাপে প্ৰায় 92,400 টকা দিব লাগিব। যদি আমি এই পলিচি লোৱাৰ ন্যূনতম বয়সৰ কথা কওঁ তেন্তে সেয়া 18 বছৰ আৰু আপুনি এই পলিচি সৰ্বোচ্চ 59 বছৰ বয়সলৈকে ল'ব পাৰে। যদি আপুনি বাৰ্ষিক প্ৰিমিয়াম 92,400 টকা হিচাপ কৰে তেন্তে প্ৰতিমাহে আপুনি 7,700 টকা অৰ্থাৎ প্ৰতিদিনে প্ৰায় 253 টকা জমা কৰিব লাগিব। প্ৰতিদিনে ইমান টকা সঞ্চয় কৰিলে মেচিউৰিটিৰ সময়ত 54,50,000 টকা পাব। ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LICৰ মতে যদি কোনো ব্যক্তিয়ে 21 বছৰৰ বাবে পলিচিৰ ম্যাদ বাছি লয় তেন্তে ইয়াৰ বাবে পলিচি লোৱাৰ সময়ত তেওঁৰ বয়স 54 বছৰৰ কম হ'ব লাগিব। 25 বছৰ পলিচিৰ টাৰ্মৰ বাবে ব্যক্তিজনৰ বয়সৰ সীমা 50 বছৰ হ'ব লাগিব। পলিচিৰ মেচিউৰিটিৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা 75 বছৰ ৰখা হৈছে।